আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন। কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এই ফাঁকি গীতেৰে আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, ফাৰলৈ নামিছে শৰৎকাল। নিয়ৰসিক্ত শেৱালিৰ পাহে পাহে কহুৱা বনৰ আৰে আৰে লয়লাস খোজৰ তালে তালে শৰৎ আহে সংগোপনে। অপূৰ্ব সৌন্দৰ্যৰ প্ৰতীক এই শৰৎ। নৈৰ পাৰে পাৰে নাচি উঠা কহুৱা বনৰ লিহিৰি আঙুলিত কুঁৱলীৰ চাদৰ মেৰিয়াই শেৱালি ফুলৰ মন মতলীয়া ৰাগি লগাই এখোজ দুখোজকৈ শৰৎ এখোজ লয়। ঋতু আহে ঋতু যায়, প্ৰতিটো শৰতে নতুন সম্ভাৱনা কঢ়িয়াই আনে। শৰৎ মানেই ধৰণীৰ চৌপাশে প্ৰেম প্ৰাচুৰ্য, শৰৎ মানেই সুখ সমৃদ্ধিৰ বতৰা। শৰৎ আহিলে হিন্দুসকলৰ মনত উৎসাহৰ আলোড়ন উঠে। নুঠিবইনো কিয়? হিন্দুসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ দুৰ্গা পূজা এই শৰৎকালতে অনুষ্ঠিত হয়। চৌপাশ যেন মংগলধ্বনিৰে মুখৰিত হৈ উঠে। শৰতৰ আকাশ বতাহ, ধূপ দীপ নৈবেদ্য আৰতি মন্ত্ৰপাঠেৰে দুৰ্গতি নাশিনী দেৱীৰ পূজা আৰম্ভ হয়। দুৰ্গা পূজাৰ এটা উল্লেখযোগ্য পৰ্ব হৈছে মহালয়া। বন্ধুসকল, আহকচোন আজিৰ ভিডিঅ'টিত আমি মহালয়াৰ বিষয়ে সবিশেষ আলোচনা কৰোঁ। মহালয়াৰ দিনা কি কৰিব লাগে, কি কৰিব নালাগে ইত্যাদি ইত্যাদি। এই ভিডিঅ'ৰ পৰা আপোনালোক উপকৃত হ'লে মই নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শকবৃন্দ, এই বছৰ অৰ্থাৎ 2023 চনৰ মহালয়া পৰিছে 14 অক্টোবৰ 26 আহিন শনিবাৰে। 13 অক্টোবৰৰ দিনাখন ৰাতি 9:26 পৰা 14 অক্টোবৰ ৰাতি 10:49 পৰ্যন্ত থাকিব অমাৱস্যা তিথি অৰ্থাৎ মহালয়া। দেৱী দুৰ্গাক মৰ্ত্যলৈ আমন্ত্ৰণ কৰা দিনটোৱেই হৈছে মহালয়া। বন্ধুসকল, এতিয়া মই ক্ৰমানুসাৰে আপোনালোকক মহালয়াৰ বিষয়ে জনাই যাম। মহালয়াৰ অৰ্থ। বন্ধুসকল, আহক প্ৰথমতে জানো মহালয়াৰ অৰ্থনো কি। হিন্দু সম্প্ৰদায়ৰ লোকে বিশ্বাস কৰে যে মহালয়াৰ দিনাৰ পৰাই দুৰ্গা পূজাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। পিতৃপক্ষৰ শেষ সময় আৰু মাতৃপক্ষৰ সূচনা কালক মহালয়া বোলা হয়। মহালয়া শব্দটিৰ উৎপত্তি হৈছে মহালয় শব্দটোৰ পৰা, অৰ্থাৎ মহান যি আলয়, আৰু ইয়াৰ অৰ্থ হৈছে পৰমাত্মা। এই মহালয়াৰ দিনাখনেই দেৱীক চক্ষুদান দিয়া হয়। পুৰাণত বৰ্ণিত মতে প্ৰাচীন কালত আমাৰ এই পৃথিৱী এক বিৰাট সমুদ্ৰত পৰিণত হৈছিল। ভগৱান বিষ্ণু আছিল যোগনিদ্ৰাত নিমগ্ন হৈ। তেতিয়াই তেওঁৰ কাণৰ মলৰ পৰা মধুকৈটভ নামৰ দুটা দানৱৰ সৃষ্টি হৈছিল। বিষ্ণুৰ নাভিপদ্মত অৱস্থিত ব্ৰহ্মাক মাৰিবলৈ অসুৰ দুটা উদ্যত হৈছিল। ব্ৰহ্মাই ভয়ত কম্পমান হৈ যোগনিদ্ৰাৰ দেৱী যোগমায়াক স্তুতি কৰিব ধৰিলে। দেৱী সন্তুষ্ট হ'ল আৰু বিষ্ণুক জাগৰিত কৰি তুলিলে। বিষ্ণুৱে সাৰ পাই অসুৰদ্বয়ক দেখিলে আৰু ব্ৰহ্মাক ৰক্ষা কৰাৰ উদ্দেশ্যে সিহঁতৰ লগত যুদ্ধ আৰম্ভ কৰিলে। কথিত আছে 5000 বছৰ ধৰি এই যুদ্ধ চলিছিল। পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণত ভগৱান বিষ্ণুৱে এই অসুৰদ্বয়ক নিঃশেষ কৰিবলৈ সক্ষম হৈছিল। এই ক্ষণটোকেই মহালয়া বোলা হয়। আকৌ আন এক পৌৰাণিক আখ্যানত এই দিনটোৰ পৰাই দুৰ্গা দেৱী আৰু মহিষাসুৰৰ যুদ্ধ আৰম্ভ হৈছিল বুলি উল্লেখ আছে। সনাতন হিন্দু ধৰ্মৰ ৰীতি অনুসৰি এই দিনটোত মৃত আত্মাবোৰ পৃথিৱীলৈ নামি আহি একত্ৰিত হয় বুলি বিশ্বাস আছে। বন্ধুসকল, এতিয়া আমি ক'বলৈ লৈছোঁ মহালয়াৰ দিনাখন কি কৰা উচিত সেই বিষয়ে। মহালয়াৰ নাম্বাৰ 1, মহালয়াৰ দিনা আপুনি খুব ৰাতিপুৱাই শুৱা পাটিৰ পৰা উঠিব
উঠি স্নান কৰিব। 2 নম্বৰ, স্নান কৰাৰ পাছত ধুতি পৰিধান কৰি পূৰ্বপুৰুষৰ তৰ্পণ কৰিব। জানি থোৱা ভাল যে খালী পেটে তৰ্পণ কৰা অতি উত্তম। নম্বৰ 3, বহুতো মানুহ আছে যাৰ তৰ্পণ কৰাৰ অসুবিধা বা সামৰ্থ্য নাই। তেওঁলোকে এটা কাম কৰিব পাৰে, সেইটো হ'ল পূৰ্বপুৰুষৰ ফটোত মালা দিব পাৰে আৰু ফটোৰ সন্মুখত খোৱা বস্তু ৰাখিব লাগে। নম্বৰ 4, মহালয়াৰ দিনা সামান্য পৰিমাণে হ'লেও দুখীয়াক দান কৰিব লাগে। খোৱা বস্তু, পোচাক আদিও দান কৰিব পাৰে। নম্বৰ 5, বিভিন্ন ধৰণৰ পশু পক্ষীক খাদ্য খুৱাব পাৰে, যেনে কুকুৰ, মেকুৰী, কাউৰী, গৰু ইত্যাদি। তেনে কৰিলে আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ'ব। নম্বৰ 6, মহালয়াৰ দিনা অলপ হ'লেও গীতা পাঠ কৰিব। এইটো কৰিলে আপোনাৰ ভাগ্য ভাল হ'ব আৰু এই দিনটোত বেছিকৈ বিষ্ণুৰ নাম জপ কৰা উচিত। এইবাৰ আহিছোঁ মহালয়াৰ দিনা কি কৰা অনুচিত সেই বিষয়ে ক'বলৈ। নম্বৰ 1, মহালয়াৰ দিনা বিয়া পতা, ব্যৱসায় আৰম্ভ কৰা, ঘৰ লোৱা, গাড়ী কিনা ইত্যাদি ইত্যাদি কৰা উচিত নহয়। অৰ্থাৎ মহালয়াৰ দিনা কোনো শুভ কাম কৰিব নালাগে। নম্বৰ 2, মহালয়া এটা পবিত্ৰ দিন, সেইকাৰণে এই দিনটোত ধূমপান, মদ্যপান ইত্যাদি কৰা উচিত নহয়। নম্বৰ 3, পূৰ্বপুৰুষৰ ফটোৰ সন্মুখত খাদ্য ৰাখিব, কিন্তু আমিষ খাদ্য কেতিয়াও নিদিব। তেনে কৰিলে অমংগল হ'ব পাৰে। যি ব্যক্তিয়ে তৰ্পণ কৰে তেওঁ সেইদিনাখন চুলি দাড়ি কটা অনুচিত। নম্বৰ 5, মহালয়াৰ দিনা আপুনি আমিষ খাদ্য কেতিয়াও নাখাব, খালে আপোনাৰ অমংগল হ'ব। নম্বৰ 6, এই দিনটোত যদি কোনোবাই ভিক্ষা বা দান বিচাৰি আহে আপোনাৰ ঘৰলৈ, তেওঁক কেতিয়াও নিৰাশ নকৰিব, খালী হাতেৰে ঘূৰাই নপঠিয়াব। প্ৰিয় সুহৃদগণ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লৈছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক এটা নিশ্চয়কৈ কৰি দিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো লোক এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব পাৰে। প্ৰিয় সুহৃদগণ, যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।